এভৰিৱান, আজি মই ক্লাছ 9-ৰ অসমীয়া বিষয়টোৰ মোৰ দেশ কবিতাৰ সৰু সৰু প্ৰশ্ন কেইটামান লৈ আহিছোঁ। মোৰ দেশ কবিতাটোৰ ৰচক কোন? মোৰ দেশ কবিতাটোৰ ৰচক হৈছে হীৰেণ ভট্টাচাৰ্য। কবিয়ে ক'ত তেওঁৰ হয় সোণোৱালী ভৱিষ্যতৰ সপোন ৰচাৰ কথা কৈছে? কবিয়ে নিজ দেশত তেওঁৰ হয় সোণোৱালী ভৱিষ্যতৰ সপোন ৰচাৰ কথা কৈছে। কবিয়ে কাৰ সৈতে হাতে হাত ধৰি ফুৰাৰ কথা কৈছে? ফুৰা বুলি কৈছে। কবি বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰাৰ কথা কৈছে। কবিৰ যাত্ৰাৰ শেষ লক্ষ্যস্থান কি? কবিৰ যাত্ৰাৰ শেষ লক্ষ্যস্থান হৈছে তেওঁৰ নিজৰ দেশ। দেশৰ প্ৰতিটো সন্ধিয়াই কবিৰ বাবে কি বৈ আনে বা লৈ আনে? দেশৰ প্ৰতিটো সন্ধিয়া কবিৰ বাবে বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। কবিয়ে কাৰ বাবে জীয়াই থাকিবলৈ মৰণপণ কৰিছে? কবিয়ে দেশৰ বাবে জীয়াই থাকিবলৈ মৰণপণ কৰিছে। কবিয়ে নিজৰ কিহৰ মাজত সংহতিৰ সম্ভাৱনা হৈ থকা বুলি কৈছে? কবিয়ে নিজকে বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ থকা বুলি কৈছে। কবিয়ে জীৱনে মৰণে শয়নে সপোনে কি শুনা বুলি কৈছে? কবিয়ে জীৱনে মৰণে সপোনে শয়নে দেশৰ আহ্বান শুনা বুলি কৈছে। কবিয়ে বিশ্বাসেৰে কাৰ অন্তৰ জিনিছে? কবিয়ে বিশ্বাসেৰে শত্ৰু মিত্ৰ সকলোৰে অন্তৰ জিনিছে। মোৰ দেশ কবিতাটোৰ মাজেদি কবিৰ কি মনৰ ভাৱ ফুটি উঠিছে? মোৰ দেশ কবিতাটোৰ মাজেদি কবিৰ মনৰ গভীৰ স্বদেশানুৰাগৰ ভাৱ ফুটি উঠিছে। হীৰেণ ভট্টাচাৰ্যৰ কবিতাত কি কবিতাৰ প্ৰতিধ্বনি শুনা যায়? হীৰেণ ভট্টাচাৰ্যৰ কবিতাত জাপানী হাইকু কবিতাৰ প্ৰতিধ্বনি শুনা যায়। হীৰেণ ভট্টাচাৰ্যৰ দুখন কবিতা পুথিৰ নাম লিখা। সুগন্ধি পখিলা আৰু বিভিন্ন দিনৰ কবিতা। হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত আৰু কেতিয়া হৈছিলে? তেখেতৰ 1932 চনৰ 28 জুলাইত যোৰহাটত কবি হীৰেণ ভট্টাচাৰ্যৰ জন্ম হৈছিল। কেতিয়া আৰু কিমান তাৰিখে হীৰেণ ভট্টাচাৰ্যৰ মৃত্যু হয়? তেওঁৰ মৃত্যু হৈছিল 2012 চনৰ জুলাই মাহত আৰু 79 বছৰ বয়সত তেওঁৰ মৃত্যু হয়। কবি হীৰেণ ভট্টাচাৰ্য কি নামেৰে জনা যায়? কবি হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি, হিৰুদা আৰু প্ৰেম আৰু ৰ'দালিৰ কবি বুলি জনা যায়। কোনখন কবিতা পুথিৰ বাবে হীৰেণ ভট্টাচাৰ্যৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? শস্যৰ পথাৰ মানুহ কবিতা পুথিৰ কাৰণে হীৰেণ ভট্টাচাৰ্যৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰপিছত চমু প্ৰশ্নৰ উত্তৰ। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। এইষাৰ কোনে আৰু কিয় এনেদৰে কৈছে বুজাই লিখা। হীৰেণ ভট্টাচাৰ্যই এইদৰে কৈছিল কাৰণ তেওঁ নিজৰ দেশখনক নিজৰ প্ৰাণতকৈ অধিক ভাল পাইছিল। স্বদেশ হ'ল কবিৰ বুকুৰ কলিজা, হিয়াৰ আমঠু। তেওঁৰ কাৰণে স্বদেশৰ গান হৈছে হৃদয়স্পৰ্শী সুমধুৰ গানতকৈ আপোন। কবিৰ বাবে সকলো সুখ শান্তি আশা আকাংক্ষা সপোনৰ কেন্দ্ৰস্থল হ'ল স্বদেশ। স্বদেশ অবিহনে তেওঁৰ কোনো অস্তিত্ব নাই। নেক্সট কুৱেশ্যনটো। মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল কি? কবিয়ে কি সপোনৰ কলৰোল শুনাৰ কথা কৈছে? কবিয়ে তেওঁৰ প্ৰতিটো কামে প্ৰতিটো চিন্তাই নিজৰ দেশৰ বুকুত ৰচা হয় সোণোৱালী ভৱিষ্যতৰ সপোনৰ কলৰোল শুনাৰ কথা কৈছে। কবিয়ে বিভিন্ন দেশৰ অৰঙে দৰঙে ঘূৰি ফুৰোঁতে কি দেখিছিল? কবিয়ে বিভিন্ন দেশৰ অৰঙে দৰঙে ঘূৰি ফুৰোঁতে তেওঁ বহু বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰিছে। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰৰ তলত, নতুবা কেতিয়াবা পাহাৰতলিত খন্তেক জিৰাইছে। কেতিয়াবা তাত লগ পোৱা বন্ধুবোৰৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছে আৰু পিছত আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে। কবিয়ে তেওঁক নিজ দেশৰ বুকুৰ উমে কি দিয়া বুলি কৈছে? কবিয়ে তেওঁক নিজ দেশৰ বুকুৰ উমে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য তথা জীৱনৰ এক নতুন অৰ্থ দিয়া বুলি কৈছে। কবিয়ে কাৰ মাজত তেওঁ বিৰাজমান হৈ আছে বুলি কৈছে? কবিয়ে দেশৰ ৰনোৱা হালোৱা বনোৱা সকলৰ লগতে অনৈক্যৰ মাজত ঐক্য হৈ আৰু বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ বিৰাজমান হৈ থকা বুলি কৈছে। কবিৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই তেওঁক কলৈ লৈ যায় বুলি কৈছে? কবিৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই তেওঁক গভীৰৰ পৰা গভীৰতলৈ আৰু আদৰ্শৰ কঠিন পৰ্বতমূললৈ লৈ যায় বুলি কৈছে। কুৱেশ্যন নম্বৰ 7। তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। ইয়াৰ কবিতাৰ এটি পংক্তি উঠাই দিছে। কবিয়ে কিহৰ পিছত কলৈ নতুন যাত্ৰা আৰম্ভ কৰিছে? এই যাত্ৰাৰ শেষ স্থান কি? কবিয়ে এখন দেশৰ অৰঙে দৰঙে ঘূৰি ফুৰি তাতে খন্তেক জিৰাই তাৰ বন্ধুসকলৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতি অন্য এখন দেশলৈ নতুন যাত্ৰা কৰিছে। তেওঁৰ এই যাত্ৰাৰ শেষ লক্ষ্যস্থান হৈছে তেওঁৰ নিজৰ দেশ। নেক্সট লাষ্ট কুৱেশ্যন। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। বহু যাত্ৰাৰ অন্তত পোৱা কবিৰ দেশখনে কবিক কি দিছে বুলি কৈছে? বহু যাত্ৰাৰ অন্তত পোৱা কবিৰ দেশখনে কবিক নিজ বুকুৰ উমেৰে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অৰ্থ দিছে। স্বদেশৰ প্ৰতিটো পুৱাই তেওঁলৈ ঐশ্বৰ্যৰ বিপুল সম্ভাৰ লৈ অনা, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস বৈ অনা আৰু দেশৰ প্ৰতিটো ঋতুৱে তেওঁক জীৱনৰ আশীৰ্বাদ দি যোৱা বুলি কৈছে। মোৰ দেশ কবিতাটোৰ চমু প্ৰশ্ন উত্তৰখিনি ইমানেই আছিলে। আৰু তোমালোকৰ যদি উপকাৰ হৈছে বুলি ভাবিছা ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আগলৈ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে ধন্যবাদ।